এই কাছ চাপ। হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। প্ৰথম কথা, এই গাড়ীখন আজি পূৰা ধুনীয়াকৈ ধুই চুই পূৰা চকচকীয়া কৰি ৰাখিছোঁ। আৰু ইয়াতে যিটো গাড়ীখনৰ ৰেচাৰটো আছিলে, ৰেচাৰটো বেয়া হৈছিলে, তো বেয়া হোৱাৰ কাৰণে ইয়াক চেঞ্জ কৰি দিলোঁ। এতিয়া গাড়ীৰ একো প্ৰব্লেম নাই, একদম টিপটপ কণ্ডিশ্যন। আৰু মই গৈ আছোঁ বৰ্তমান প্ৰধান দেৱালয়ত যাবলৈ ৰেডি পূৰা। তাত বিভিন্ন প্ৰজাতিৰ মাছ আছে আৰু 2000তকৈ অধিক কাছ আছে, বিভিন্ন প্ৰজাতিৰ কাছ আছে। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাওক, আৰু যিসকলে নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ক মোৰ চেনেলটো। ইয়াতে যিসকল আহিব তেখেতসকলে গৰেশ্বৰ ছাইডৰ পৰা আহিলে লেফ্ট ছাইড ল'ব লাগে। এতিয়া আমি পদ্মাজাৰ পাই গ'লোঁ, ইয়াৰ পৰা বেছি দূৰ নহয়, 1 কিলোমিটাৰ ইমানখিনি ভিতৰতে পাই গ'লোঁ। তো ইমান ধুনীয়া জেগা চাওকচোন বাৰু আপোনালোকে, কথাবিলাক পূৰা সেউজীয়া আছে, গছবিলাক সেউজীয়া, আৰু জেগাখিনিও বঢ়িয়া লাগে, ধুনীয়া জেগা হয়, মজা। ইয়াতে মোৰ লগৰ এজন আছে, সি ৰখি আছে, তাৰ লগত কথা পাতিব। ফাইনেলি লগৰটোক লগ কৰিলোঁ আৰু তাক কেমেৰাৰ আগত মানিলোঁ, কাৰণ সি বহুত লাজ কৰে, মানে যথেষ্ট লাজ কৰে, সেইবাবে তাক কেমেৰাৰ আগত মানিলোঁ। আৰু আপোনালোকে এটা বস্তু লক্ষ্য কৰিছিল, ইয়াৰে জেগাবিলাক ইমান মানে চাফা জেগা হয়, ধুনীয়া লাগিছে মানে। আৰু পাবলৈ বেছি দিন আৰু অকণমান আছে, চাওক। ফাইনেলি আহি পালোঁ বৰ্তমান পদ্মাথান দেৱালয়। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাওক, বহুত কিবা কিবি দেখিবলৈ পাব। ইয়াতে এইখন গোহাৰি হয়, ইয়াতে মানে কি চিষ্টেমত মানে কি কৰিব লাগিব গোটেইখিনি ইয়াতে লিখা আছে, আপোনালোকে পঢ়ি চালে গম পাই যাব। ইয়াতে ক'ত আছে তেখেত আছে? হয় নেকি? হয় নেকি? এই গাড়ীখন ইমান দাম নাপাব নহয়। হা? পদ্মাথানৰ পুখুৰীত আহি পালোঁ। এতিয়া মুড়ি চুৰি লৈ ৰেডি পূৰা। এতিয়া মাছক দিম, আৰু ইয়াতে কাছ মোটামুটি 2-3 হাজাৰৰ ওপৰত বোলে কাছ আছে। কাছ আহেনে নাই চাই আছোঁ। এতিয়া প্ৰথম মাছ আহিব ইয়াতে, আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। পুৰি পূৰা দিম, কাছ আহেনে নাই আপোনালোকে চাওকচোন বাৰু। দেখিছে? কি মজা! কি ধুনীয়া লাগিছে চাওকচোন বাৰু। ই একদম পূৰা মাছবিলাক মুড়ি দি আছোঁ, শেষে কৰি দিয়ে, লগ দিয়াৰ লগ শেষ কৰি দিয়ে, চাওক। গোটেই গাত পানী মাৰি দিছে, গোটেই গাত পানী মাৰি দিছে। কাছ আহিছে, এইটো দেখিছে? এইটো কাছ।
এইটো কাছ মূৰ ওলাই দিছে, এইবিলাক কাছ আহি গৈছে। ইয়াতে মোটামুটি 2-3 হাজাৰৰ ওপৰত কাছ আছে। ইয়াতে বিভিন্ন প্ৰজাতিৰ কাছ আছে। ইয়াতে পুৰা নাম ধৰি আছে, আপোনালোকে বেকগ্ৰাউণ্ডত শুনিব পাই আছে চাগে, পুৰা নাম ধৰি আছে ইয়াতে। আৰু ইয়াৰ কাষতে এইটো পুখুৰী হয়, ইয়াতে মই মুড়ি দিলোঁ, তো পুৰা মাছবিলাকে একদম পুৰা ধুনীয়াকৈ খাই আছে। কাছবিলাকো আহি গৈছে।